long leg. Aham Sarkar hi. Sarkar mudafar. Sarkar go back. Sarkar go back. Amko tindapat. Amani bocet banda koribar lagi boy. Amani bocet banda koribar lagi boy. Sarkar hi. Sarkar hi. Amani bocet banda karo. Amani bocet banda karo. Musalman ubar kori ta karna to sab banda karo. Musalman ubar kori ta karna to sab banda karo. বিজেপি সরকার এখন বিজেপি সরকার ক্ষমতাত আহাৰ পিছৰ পৰা উচ্ছেদৰ নামত যি একপক্ষীয়ভাৱে আৰু সাম্প্ৰদায়িক মনোভাৱ পৰিচয় দি যি উচ্ছেদ চলাই আছে তাৰ আমি সম্পূৰ্ণ আমছুৱে বিৰোধিতা কৰিছোঁ। উচ্ছেদ আমিও বিচাৰোঁ যে চৰকাৰী ভূমি বেদখলমুক্ত হ'ব লাগে, কিন্তু তেওঁলোকে বেদখল কৰাৰ নামত চৰকাৰী ভূমি বেদখল কৰাৰ নামত যি পক্ষপাতিত্বমূলকভাৱে একমাত্ৰ মুছলমান বা ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহক যি উচ্ছেদ চলাই আছে সেই উচ্ছেদ অভিযান শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু এই প্ৰচণ্ড শীতৰ মাজত যি ধৰণে উচ্ছেদ চলাইছে তাৰ ফলত পৰিয়ালে মুকলি আকাশৰ তলত বসবাস কৰিবলৈ বাধ্য হৈছে। এইবোৰ চৰকাৰে মানৱীয় দৃষ্টিৰে চাব লাগে। তেওঁলোকতো বিদেশী নাগৰিক নহয়, তেওঁলোক ভাৰতীয় নাগৰিক। যদি তেওঁলোক ভাৰতীয় নাগৰিক হয়, যদি তেওঁলোকৰ ভোটাধিকাৰ আছে, নিশ্চয় তেওঁলোক ভাৰতীয় নাগৰিক। গতিকে সেই ভাৰতীয় নাগৰিকখিনিক এখন কল্যাণকামী ৰাষ্ট্ৰৰ নাগৰিকক এনেধৰণে উচ্ছেদ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বা কল্যাণকামী ৰাষ্ট্ৰৰ কাম্য নহয়। সেইকাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে আমি চৰকাৰক আহ্বান জনাইছোঁ যে অতি সোনকালে এই পক্ষপাতিত্বমূলক উচ্ছেদ অভিযান বন্ধ হ'ব লাগে। অন্যথাই আমি ইয়াৰ বিৰুদ্ধে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব। এইটো আমাৰ আৰম্ভণি, আজিৰ পৰা আৰম্ভণি। আমি কণ্টিনিউ আমি আন্দোলন কৰিম। ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য থাকিম। চৰকাৰক আমি সকীয়াই দিছোঁ। প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী আছিলে, কিন্তু আপোনালোকে দেখা পাইছে যে আমাক প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী কৰিবলৈ দিয়া নহ'ল। এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ আছিলে এটা। সেই গণতান্ত্ৰিক অধিকাৰ অসম চৰকাৰৰ পুলিচ বাহিনীয়ে আমাৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। গতিকে আমি ইয়াকো তীব্ৰ ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। হয়, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ তৰফৰ পৰা অসমত যি অমানৱীয়ভাৱে উচ্ছেদ চলি আছে সেই উচ্ছেদৰ বিৰুদ্ধে আজি আমি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিবলৈ ওলাই আহিছিলোঁ। কিন্তু চাওক, আপোনালোকে চাবলৈ পাৰিলে অসম চৰকাৰৰ যি স্বৈৰাচাৰী মনোভাৱ আৰম্ভ কৰিছে, অসম চৰকাৰৰ যি পুলিচ বাহিনী আমাক আজি প্ৰতিমূৰ্তি দাহ কৰিবলৈ নিদিলে। এয়া আমাৰ গণতান্ত্ৰিক অধিকাৰ, যি গণতান্ত্ৰিক অধিকাৰ তেওঁলোকে উলংঘন কৰিলে। আৰু এইখন অসম চৰকাৰে যি অমানৱীয়ভাৱে উচ্ছেদ কৰিছে, তেওঁলোকতো বাংলাদেশী নহয়, তেওঁলোক ভাৰতৰ নাগৰিক হয়। তেওঁলোকক অমানৱীয়ভাৱে উচ্ছেদ কৰি এই শীতৰ সময়ত এই ল'ৰা ছোৱালীৰ সন্মুখত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহিছে, তেওঁলোকে পঢ়িবলৈ কাৰণে তেওঁলোকৰ সুযোগ সুবিধা নাই। তেওঁলোক ঠাণ্ডাৰ মাজত মুকলি আকাশৰ তলত তেখেতসকলে বসবাস কৰি আছে। আমি চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে এই অমানৱীয় উচ্ছেদ বন্ধ কৰি মানৱীয় দৃষ্টিত আপোনালোকে সকলোকে সমানভাৱে সম অধিকাৰ দিয়ক। কাৰণ সকলোৱে এই ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ, গণতান্ত্ৰিক কল্যাণকামী ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰ সকলোৰে সমান অধিকাৰ আছে। গতিকে সকলোকে সমভাৱে সমান অধিকাৰ দিব লাগে। সেই উদ্দেশ্যে আমি আজি সদৌ অসম সংখ্যালঘু চমুকৈ আমছু তৰফৰ পৰা আমি বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু বৰপেটা আঞ্চলিক সমিতিৰ সহযোগত আমি বৰপেটা ৰোডত প্ৰতিমূৰ্তি দাহ কৰিবলৈ ওলাই আহিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা, এইখন কল্যাণকামী আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰত অসম চৰকাৰৰ যি পুলিচ বাহিনীয়ে আজি আমাক প্ৰতিমূৰ্তি দাহ কৰিবলৈ নিদিলে, এই গণতান্ত্ৰিক অধিকাৰ উলংঘন হৈছে বুলি আমি ভাবিছোঁ। Go back!